নমস্কাৰ বন্ধুসকল, বাস্তু ৰেটিলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, পোনপ্ৰথমে মই আপোনালোকক আজি ৰঙালী বিহু শুভেচ্ছা জনালোঁ সকলোকে। আপোনালোকৰ পৰিয়ালবৰ্গলৈ সকলোকে ৰঙালী বিহু শুভাশীষ থাকিল। বন্ধুসকল, মই যোৱা ভিডিঅ'টো যে আপোনালোকক মই প্ৰতিশ্ৰুতি দিয়া হৈছিল যে মই অভাৰহেড টেংকৰ বিষয়ে এটা ভিডিঅ' বনাম, গতিকে মই আজি সময় উলিয়াই আপোনালোকৰ বাবে মই সেই ভিডিঅ'টো বনাবলৈ আহিছোঁ। তো আজি মই অভাৰহেড টেংক অৰ্থাৎ মানে আপোনাৰ চাদৰ ওপৰত যিটো টেংক বহায় মানে ওপৰত, মই মাটিৰ তলৰ পানীৰ উৎসটো ক'ত হ'ব লাগে, মাটিৰ তলত আমাৰ কুঁৱা হওক বা বৰবেল হওক ক'ত হ'ব লাগে, সেইটো মই যোৱা ভিডিঅ'টোত কোৱা হৈছিলে। এতিয়া মই আপোনালোকক ক'ম যে অভাৰহেড টেংক মানে আপোনাৰ চাদৰ ওপৰত টেংকিটো কোন স্থানত হ'ব লাগে। তো ইয়াৰ বিষয়ে মই বিশদ আপোনালোকৰ লগত আলোচনা কৰিম, আৰু ৰং স্থানত হ'লে আপোনালোকৰ কি দুৰ্গতি হ'ব পাৰে সেইখিনিও মই আপোনালোকৰ লগত আজি আলোচনা কৰিম। তো আহক দেৰি নকৰি ভিডিঅ'টো আলোচনা কৰোঁ। বন্ধুসকল চাওক, আমাৰ যিটো অভাৰহেড টেংক বুলি কোৱা হয়, যিটো টেংকি, আগৰ দিনত কি হৈছিলে, আপোনাৰ চাদৰ ওপৰতো পকাৰে বনোৱা হৈছিলে, কিন্তু এতিয়া যুগৰ পৰিৱৰ্তনৰ লগে লগে এইটো প্লাষ্টিকৰ ব্যৱহাৰ কৰিবলৈ ল'লে। চিনটেক্স মানুহে ব্যৱহাৰ কৰে। চিনটেক্স ব্যৱহাৰ কৰাৰ কিছুমান আপোনাৰ সুবিধা থাকে, এডভান্টেজ থাকে, যেনে চিনটেক্সটো আপুনি এটা জেগাৰ পৰা আন এটা জেগালৈ স্থানান্তৰিত কৰিব পাৰে আৰু চাফা কৰিবলৈ সুবিধা হয়। তো আগৰ জমানাত কি আছিলে, আপোনাৰ পকাৰ টেংকি বনোৱাৰ কাৰণে যথেষ্ট ভাৰী হৈ গৈছিলে আৰু চফা কৰোঁতে সুবিধা হৈছিলে। তো এইখিনি কথালৈ মানে লক্ষ্য ৰাখি বস্তুটো এতিয়া মানে আপোনাৰ অভাৰহেড টেংকটো প্ৰায় আপোনাৰ চিনটেক্স মানে প্লাষ্টিকৰ বনোৱা হয়। প্ৰথমতে কৈ যাম, যদি এইটো ইয়াৰ ৰং স্থানত হয় আপোনালোকৰ কি দুৰ্গতি হ'ব পাৰে। অগ্নিকোণত যদি আপোনাৰ অভাৰহেড টেংকটো থাকে, তেতিয়া বহুতো নানা ধৰণৰ সমস্যা আহিব। আপোনালোকৰ ঘৰৰ স্ত্ৰী, যিগৰাকী স্ত্ৰী হয়, তেওঁৰ বেমাৰ আজাৰ প্ৰায় হৈ থাকিব। আৰু অগ্নিকোণত মানে আপোনাৰ অভাৰহেড টেংক হওক বা আপোনাৰ মানে গ্ৰাউণ্ড লেভেল ৱাটাৰ হওক, যিয়ে নহওক, মুঠতে পানী হ'লে অগ্নিকোণত আৰু পৰা আপোনাৰ মাটিত্ব হোৱাত আপোনাৰ অসুবিধা হ'ব পাৰে। আপুনি কোনো মানে মাটিত্ব মানে আপোনাৰ গৰ্ভৱতী হোৱাৰ ক্ষেত্ৰত বহুত বাধা হ'ব পাৰে। হোৱাৰ পিছত আকৌ গৰ্ভপাত হৈ যাব পাৰে। আৰু অগ্নিকোণত অভাৰহেড টেংক থাকিলে আপোনাৰ দাম্পত্য জীৱন সুখময় নহয়, মানে দাম্পত্য জীৱনত আপুনি আনন্দ উপভোগ কৰিব নোৱাৰে, কমজুৰি হয়। এতিয়া সময় নৈಋত্য কোণ। তো নৈಋত্য কোণত আপোনাৰ অভাৰহেড টেংক হওক বা আপোনাৰ আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ হওক একোৱেই হ'ব নালাগে। এইটো আটাইতকৈ এটা মাৰাত্মক দিশ। যদি নৈಋত্য কোণত আপোনাৰ অভাৰহেড টেংক থাকে, তেনেহ'লে আপুনি কোনোদিনে আপুনি উন্নতি কৰিব নোৱাৰিব। নৈಋত্য কোণত পানী থকা মানে হ'ল আপুনি এটা মানে জিন্দা লাজ বনি থকা হয়। আপোনাৰ সকলো ক্ষেত্ৰৰ পৰা আপুনি সমস্যা হ'ব, কৰ্মৰ ক্ষেত্ৰত হ'ব, ঘৰত হ'ব, আপোনাৰ এফালৰ পৰা মানে শত্ৰু বাঢ়িব, পইচা পাতি নাটনি হ'ব। মানে একেবাৰে আপোনাৰ বহুত এটা মানে বিপদজনক দিশ হ'ল আপোনাৰ নৈಋত্য কোণ। নৈಋত্য কোণত কেতিয়াও নৈಋত্য কোণটো প্ৰায় আপোনাৰ শুকান হৈ থাকিব লাগে। তো নৈಋত্য কোণত কেতিয়াও পানী হ'ব নালাগে। আৰু নৈಋত্য কোণত আপোনাৰ অভাৰ টেংকটো এইটো কাৰণেও হ'ব নালাগে যে নৈಋত্য কোণত যিহেতু মাষ্টাৰ বেডৰুমটো বনোৱা হয়, ঘৰখনৰ গৰাকীজন তাত শুৱা হয়, তাৰ ওপৰতে যদি আপোনাৰ পানী টেংকিটো থাকে, সেই ঘৰখনৰ গৰাকীজনৰ আপোনাৰ টোপনিত ব্যাঘাত জন্মিব পাৰে, মানসিক প্ৰেছাৰ পৰিব পাৰে, তেওঁ বহুখিনি ক্ষেত্ৰত আপোনাৰ বেয়া হ'ব। এতিয়া সময় বায়ুকোণ। তো বায়ুকোণত আপুনি অভাৰহেড টেংকটো দিয়াৰ কাৰণে ইয়াৰ পৰামৰ্শ দিয়া হৈছে, কিন্তু পানীৰ তলৰ যিটো মানে আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ হ'ব নালাগে। আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ বায়ুকোণত হ'লেও বেয়া। আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰৰ বাবে বায়ুকোণটো বেয়া, বা তাত হ'লে মানে আপোনাৰ মিত্ৰ অলপ কমি যায়, বন্ধুবৰ্গটো কমি যায়, কানুনী সমস্যা হ'ব পাৰে, হাই কাজিয়া হৈ পেলাই কাৰোবাৰৰ কানুনী সমস্যা হ'ব পাৰে, আৰু ঘৰখনৰ সদস্যখিনিৰ মাজত মিল নহয়, প্ৰত্যেকৰে লাইফষ্টাইলটো বেলেগ বেলেগভাৱে থাকিব বিচাৰে। আৰু ইয়াৰ ক্ষেত্ৰতো কিছু পৰিমাণে দেখা যায় যে বায়ুকোণত অভাৰহেড টেংক হোৱাৰ পিছত ঘৰখনৰ কোনোবা এগৰাকীৰ মানে বিয়া হোৱাটো অলপ মানে দেৰি হয়, আৰু যেনে তেনে বিয়া হৈ যোৱাৰ পিছতো ডিভোৰ্চৰো চান্স থাকে। তো গতিকে আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰটো বনাব নোৱাৰি, কিন্তু অভাৰহেড টেংকটোৰ কাৰণে ইয়াৰ পৰামৰ্শ দিয়া হৈছে। আৰু এটা কথা ক'ব খুজিছোঁ, আপোনাৰ পূব দিশতো ইয়াৰ অভাৰহেড টেংক হোৱা উচিত নহয়। পূব দিশত আপুনি আণ্ডাৰগ্ৰাউণ্ড হ'ব পাৰে, মানে মাটিৰ তলৰ পানীত আপুনি কুঁৱা বা আপুনি বৰবেল বনাব পাৰে, কিন্তু অভাৰহেড টেংকটো পূব দিশতো ভাল নহয়। পূব দিশতো আমাৰ ভাৰী কৰাটো উচিত নহয়। পানী তাত দি দিয়াৰ লগে লগে সেই দিশটো ভাৰী হৈ যায়, ওজন হৈ যায়, যিটো নেকি আমাৰ হ'ব নালাগে। আপোনাৰ বন্ধুবৰ্গৰ লগত মিত্ৰতা বা সন্মানৰ ক্ষেত্ৰত আপোনাৰ বাধা আহিব পাৰে এইটো ক্ষেত্ৰত হ'লে। তেতিয়াহ'লে বন্ধুসকল, অভাৰহেড টেংকৰ আমাৰ যিটো সঠিক স্থান সেইটো ক'ত হ'ব? মই কিছুমান ছবিৰ জৰিয়তে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, চাই লওক। তো বন্ধুসকল চাওক, এডোখৰ ৰেক্টেংগুলাৰ প্লট হয়। তো আপোনালোকৰ নৰ্থৰ ফালে প্ৰথমতে চাওক, ওপৰ ফালে। তো ওপৰ ফালে আপোনাৰ মাটিডোখৰ এনেই সাধাৰণতে 9 ভাগ কৰা হয়, কিন্তু আপোনালোকৰ বেছি পাজোল লাগিব পাৰে, সেই গতিকে মই মাটিডোখৰ 4 ভাগত বিভক্ত কৰিছোঁ, যিহেতু আগৰ ভিডিঅ'ত মই আপোনালোকক দেখুওৱা হৈছে। তো এইধৰণে আপুনি মাটিডোখৰ 4 ভাগত বিভক্ত কৰি আপুনি নৰ্থ ইষ্টত দিব পাৰে, যিটো বায়ুকোণত দিব পাৰে। আৰু বায়ুকোণত যদি আপুনি জেগা নহয়, তেতিয়াহ'লে আপুনি নৰ্থৰ ঠিক মিডল পইণ্টৰ পৰা অকণমান এইফালে আহি পেলাই দিব পাৰে।
আৰু আটাইতকৈ ভাল জেগা হ'ল আপোনাৰ অভাৰহেড টেংকৰ বাবে ৱেষ্ট মানে পশ্চিম ছাইডটো এইটো আপোনালোকে চাই লওক মই অভাৰহেড টেংক বুলি লিখা আছে 1 মানে এইটো মানে প্ৰথমতে 1 নম্বৰ স্থান আৰু সেইডোখৰ যদি জেগা নহয় আপুনি নৰ্থ ৱেষ্টত দিব পাৰে আৰু নৰ্থ ৱেষ্টতো জেগাত যদি নহয় আপোনাৰ আপুনি নৰ্থৰ ফালে দিব পাৰে কিন্তু নৰ্থৰ পৰা অকণমান ৱেষ্টৰ ফালে আহিব লাগিব একেবাৰে নৰ্থৰ মিড পইণ্টতো দিব নালাগে আৰু এইডোখৰ চাওক আপোনাৰ বিদিশা প্লট বুলি কোৱা হয় যিডোখৰ মানে পোনীয়াকৈ থকা প্লট মই মোৰ প্ৰত্যেকটো ভিডিঅ'তে বন্ধুসকল অকল পোনপটীয়া প্লটে নহয় মই বিদিশা প্লটৰ বিষয়ে আপোনালোকক মানে ইনফৰ্মেশ্যন দিওঁ কাৰণ প্ৰত্যেকৰে মাটি যে পোনপটীয়া হ'ব সেইটো কোনো মানে ধৰা বন্ধা কথা নাথাকে আপোনাৰ বেকা মাটিও থাকিব পাৰে আৰু এজন মানুহে এই ধৰণে মানে কাৰোবাৰ এনেকৈ বাস্তু শাস্ত্ৰী ভিডিঅ' চাই তেওঁ বহুত ডাঙৰ এটা ভুল কৰি পেলাইছে তেওঁ মানে বহুত এটা ৰং স্থানত এটা বস্তু বনাই পেলাইছে তেওঁ আচলতে তেওঁৰ মাটিডোখৰ আছিলে কুণীয়া মাটি কিন্তু তেওঁ যিটো ভিডিঅ' চালে সেই ভিডিঅ'টোৰ মাটিডোখৰ সম্পূৰ্ণ চিধা মাটিডোখৰ চালে তো সেইকাৰণে মই বন্ধুসকল এটা মই কথা ক'ব পাৰোঁ আপোনালোকে বহুতো বাস্তু শাস্ত্ৰী চেনেল আছে হিন্দীতো আছে ইংলিছতো আছে ইভেন এতিয়া আছামিছতো আছে কিন্তু আপুনি প্ৰত্যেকৰে ভিডিঅ' চাই আহি পেলাই লাষ্টত মোৰ ভিডিঅ'টোৱে আপুনি চালেহে ৰিয়েল সমাধানটো আপুনি পাব কিয়নো বহুতে কেৱল আপোনালোকৰ সমস্যাৰ কথাখিনি কৈ আপোনালোকক ভয় খুৱাই দিব কিন্তু সমাধানৰ কথা এটাও নকয় মই যিমান পাৰোঁ সমস্যা লগতে আৰু সমাধানৰ কথা আপোনালোকক বুজাবলৈ চেষ্টা কৰা হয় গতিকে এইডোখৰ চাওক বন্ধুসকল মানে কুণীয়া ফালে মানে আপোনাৰ দিকিটা আছে তো বিদিশা প্লট যিহেতু দিকিটা আপোনাৰ কৰ্ণাৰত থাকে তো ৱেষ্টটো চাওক তো ৱেষ্টৰ ফালে আপোনাৰ কৰ্ণাৰত আপোনাৰ নাম্বাৰ 1 স্থান আছে আৰু ছেকেণ্ড স্থানটো আছে আপোনাৰ নৰ্থ ৱেষ্টত মানে ৱেষ্ট আৰু নৰ্থৰ যিটো মিডলত হ'ব আৰু আপোনাৰ 3 নম্বৰ স্থানটো আছে আপোনাৰ নৰ্থত আৰু এটা কথা মন কৰিবলগীয়া কথা খুব গুৰুত্বপূৰ্ণ আপুনি যেতিয়া ছাদৰ ওপৰত যেতিয়া আপুনি চিনটেক্সটো ৰাখিব তো ছাদৰ ওপৰত নাৰাখি অকণমান এই পিকচাৰত দেখাৰ দৰে অকণমান আপুনি ওখকৈ কিবা স্লেব এটা বনাই দিলে আপোনাৰ বাবে আৰু অলপ ভাল হৈ যায় আৰু অলপ মানে বাস্তুদোষৰ পৰা মুক্ত হয় গতিকে বন্ধুসকল আজিলৈ ইমানেই আছিলে আকৌ লগ পাম ধন্যবাদ